আমি পলিনমিয়াল বহুপদৰ ওপৰত বহুত কথা জানো বহুপদৰ ওপৰত বহুত কথা হয়নে এতিয়া কথাটো হ'ল কি নতুন এটা আইডিয়া আমি আজি আলোচনা কৰিম আইডিয়াটো কি উৎপাদক ফ্যাক্টৰ ফ্যাক্টৰ ইজ কি বস্তু আগতে মই অকমান কৈছো তোমালোকৰ প্ৰথমতে নম্বৰেৰে চাওঁ এটো তোমালোকৰ ৰিভিজন বুলি ধৰা মনত পেলাই দিছো আগৰ কথা ধৰিলা এইটো সংখ্যা 6 6 টুক 1 পূৰণ 6 2 পূৰণ 3 3 পূৰণ 2 এইকেটা সংখ্যাই পূৰণ কৰিলে দুটা সংখ্যা পূৰণ কৰি 6 টো আমি পাম এইকেটা 1 6 2 3 এইটো 3 2 একেই কথা এইকেটা 6 ফ্যাক্টৰ বুলি কয় উৎপাদক বুলি কয় এইকেটা সংখ্যা 6 টো উৎপন্ন কৰে ধৰিলো এটা সংখ্যা হল 24 24 টো হ'ব পাৰে 1 টাইমছ 24 তাৰ মানে 1 আৰু 24 দুইটাই তাৰ উৎপাদক শব্দটো হ'ল উৎপাদক উৎপাদন কৰে ইংৰাজীত হ'ল ফ্যাক্টৰ ফ্যাক্টৰটো একদম ভালকে মনত ৰাখিব এইটো আহি থাকিব এই শব্দটো পিছত যেতিয়া ডাঙৰ হ'ব ফ্যাক্টৰটো আহি থাকিব নাইবা তুমি লিখিব পাৰা 2 টাইমছ 12 24 2 আৰু 12 টো হ'ল নাইবা তুমি লিখিব পাৰা 2 টাইমছ আৰু 12 টো কেনেকৈ লিখিব পাৰি 3 পূৰণ 4 তাৰ মানে 24 ৰ ফ্যাক্টৰ 2 টো হ'ব পাৰে 3 টো 4 টো এইকেটা মাজক যদি পূৰণ কৰি দিও 24 টো পাম গতিকে উৎপাদকৰ কনসেপ্টটো হেতু ফ্যাক্টৰৰ কনসেপ্টটো হেতু দুটা সংখ্যা বা দুটাতকে বেছি সংখ্যা যেতিয়া পূৰণ কৰি দিয়া হয় আৰু যদি সেই যিটো সংখ্যা পোৱা যায় এই হৰু হৰু কেইটা তাৰ উৎপাদক তাৰ ফ্যাক্টৰ পূৰণত ধুনিয়াকে বুজি পালো হৰণত কেনেকৈ বুজিম এতিয়া এইটোৱে লওঁ 24 টোৱে লওঁ 24 divided by 3 ওকে 3 to 24 ৰ ভিতৰত কেইবাৰ যায় 3 নেউটাখন মাতিব লাগিব 3 7 গুণ 21 3 8 গুণ 24 গতে 8 টো আমি ইয়াতে লিখো আৰু এই দুটাক আমি পূৰণ কৰো 3 8 24 ইয়াতে লিখি দিও মাইনাস কৰি দিও 0 ওকে এটো এটা বিৰাট ধুনিয়া কনসেপ্ট যেতিয়া তুমি এই কোনবা এটা সংখ্যা এইটো ক্ষেত্ৰত 24 ক যেতিয়া এটা বেলেগ সংখ্যাৰে হৰণ কৰা হৰণ কৰিলে এটা এইটো কি বুলি কোৱা আছিল ভাজক এইটো কোৱা হয় ডিভাইজাৰ ভাজক এইটো হ'ল ভাগফল এইটো তুমি ৰিজাল্ট পালা আৰু এইটো হ'ল ভাজ্য ডিভাইডেণ্ড ওকে আৰু এইটো হ'ল তোমাৰ কোশেন্ট এই নামকেইটা দিয়াৰ লগে লগে অকমান কনফিউজন অলপমান টান যেন লাগিব কিন্তু একো টান নহয় নতুন নতুন নাম হে এইটো বাকি বা ভাগফল ইংৰাজীত ৰিমাইন্ডাৰ ওকে নামকেইটা ইমান দৰকাৰী কথা নহয় মই খালি তোমালোকক আৰু এবাৰ ৰিপিট কৰি দিছো এটা সংখ্যা এই সংখ্যাটো 3 ৰে যেতিয়া হৰণ কৰিম এটা উত্তৰ আহিব আৰু যদি বাকি নৰয় বাকিটো যদি শূন্য হৈ যায় নৰয় বাকি একো নাই তাৰ মানে হৰণ হৈছে প্ৰপাৰলি হৰণ হৈছে এইটোৰ পৰা চাই কি কৰিব পাৰো যে এইটো আৰু এইটোক যদি আমি পূৰণ কৰো এই সংখ্যাটো পাওঁ তাৰ মানে এইটো আৰু এইটো 24 ৰ ফ্যাক্টৰ ইয়াতে আমি হেতু লিখা নাছিলো কিন্তু লিখিব পাৰো 3 টাইমছ 8 3 আৰু 8 হেতু পালো আৰু 8 টো ভাঙি দিব পাৰি এনেকে যেতিয়া কলো হেইকেটা হয় কিন্তু এইটো ক্ষেত্ৰত এই উদাহৰণটোত 8 আৰু 3 দুইটাই 24 ৰ ফ্যাক্টৰ কেনেকে পালো হৰণ কৰি যে এটা সংখ্যাৰে যদি ডাঙৰ সংখ্যা এটা হৰণ কৰি আছো আৰু যদি বাকি নৰয় বাকি ৰলে নহব বাকি হোৱা মানে কিয়টো পূৰণ কৰি উত্তৰটো নোপোৱা ধৰিলো এইটো জাগাই নোহোৱা হলো ইমান অকমানি কথা লিখোতে জাগা উলিয়াব লাগিব জাগাটো এইটো উলিয়াব লাগিব যে 26 বুলি কলো এতিয়া 20 আগতে কি আছিল 24 ওকে 26 divided by 3 এতিয়া কি হ'ব এবাৰ 8 হ'ব 8 3 গুণ 24 মাইনাস কৰিলা 26 - 24 2 এইবাৰ এটা বাকি ৰৈছে এতিয়া এটা যদি পূৰণ কৰা 26 টো পাবানে 26 ইকুৱেল যদি তোমালোকে কোৱা 3 পূৰণ 8 কাৰণ মই 3 ৰে হৰণ কৰিছো আৰু 8 পাইছো নোপোৱা কাৰণ এই দুইটো বাকি ৰৈ গ'ল ন হৰণ নহল যেতিয়া হৰণ হয় তাৰ মানে বাকিটো যেতিয়া শূন্য হয় তেতিয়া এইটো আৰু এইটো যদি পূৰণ কৰা সংখ্যাটো পাইছো তাৰ মানে এইটো আৰু এইটো ইবা লাহে লাহে হৈছে স্লো মোশনত এইটো আৰু এইটো 24 ৰ ফ্যাক্টৰ এতিয়া এই কনসেপ্টটো এটা সংখ্যাক
বেলেগ এটা সংখ্যাৰে হৰণ কৰিলে বাকি নৰলে সিহঁত দুটা ফ্যাক্টৰ হয় এই কনসেপ্টটোকে আমি দিম এতিয়া পলিনমিয়ালত যদি এটা পলিনমিয়াল আছে কিবা এটা পলিনমিয়াল ধৰা এনে কৰো p এনে এটা পলিনমিয়াল ধৰিলো কিবা এটা পলিনমিয়াল আছে p বুলি এটা পলিনমিয়াল আছে ওকে সেই পলিনমিয়ালটো দুটা বেলেগ আৰু পলিনমিয়াল দুটা বহুপদ বা তিনটা কিবা আছে আৰু ইয়াতে কি আছে পিছত কি আছে ইয়াতে কিবা এটা পলিনমিয়াল আছে ইয়াৰ এটা কিবা এটা পলিনমিয়াল আছে সেই দুটা পূৰণ কৰিলে দুটা পলিনমিয়াল যদি পূৰণ কৰি p টো যদি পাও তেতিয়া এইটো আৰু এইটো ইয়াৰ ফ্যাক্টৰ এই কনসেপ্টটো কেতিয়া আমি আগবঢ়াই দিম